हेलो भाई लोग वेलकम बैक टू माय यूट्यूब चैनल मालक माने মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো তো ভিডিওটো স্কিপ নকৰাকৈ চাই দিবা আজি হ'ল 15 আগষ্ট আজি মানে স্বাধীনতা দিৱস তো সেইটো কাৰণে অলপ আমি স্বাধীন হৈ গলো যে নলে ইমান দিন আমি আপোনালোকৰ আগত ব্লগ বনাবই নোৱাৰিলে হয় আজি দিনটো নোহোৱা গোটেইকেইটা পুৰা ওলাই আছে দেখিছে না আমাৰ গুটি ভাগটো দেখিছে না এই দেখো পেহেলে দোকান চোকান বন্ধ কৰা কিবা এটা ক'বা নে বহুত ক'বলৈ আছে ন আজি কোৱা 15 আগষ্ট বুলি কিবা এটা ক'ব লাগিব 15 আগষ্ট বুলি কিবা এটা ক বন্দে মাতৰম বুলি কওঁ বন্দে মাতৰম মেইন কথা সেইটোৱে আৰু দেই আজি পতাকা এখনো নাই কিন্তু আজি 15 আগষ্টৰ দিনা পতাকা লগামগৈ আৰু এতিয়া আগৰ ব্লগটো মানে চাৰিআলিৰ পৰাই আৰম্ভ কৰিছোঁ গুটি দোকানৰ পৰা আজিও মানে গুটি দোকানৰ পৰাই আৰম্ভ কৰি দিছোঁ সেইফালে এখন একদম আছে আছে আমাৰ ঘৰটো মানে হেৰি কৰা আছে পুৰা চাৰিআলি চুনচান হৈ আছে গোটেই 15 আগষ্ট বুলি জানে অ'ৰা জেকচন ক'ত যোৱা হা খানা নে এটা মানে টমটমলা গেং গোটেই পুৰা খানা আছে আজি হা ক'ত খাবিগা তহঁতে বালিঘাট সেইফালে আমাৰ বসন্তীকেইটা বাবাই ৰাইড কৰিব আৰু মই পাছত বহিমহে আৰু ধুনীয়াকৈ মটৰ ব্লগিঙৰ ছেটআপ নানো আৰু গৰমত ভাত খাব যাওঁ নে মটৰ ব্লগিঙৰ ছেটআপটো আনিবলৈ আহিছিলোঁ কিন্তু এই গৰমত হেলমেট পিন্ধাটো মানে নামুমকিন গোটেই চুলি টুটি এটাই হৈ যাবা নলওঁ বে এটা সোমাই আছে তোকে থাকক যাওঁ এইটো ৰ'দত নহ'লে নোৱাৰি হা এইফালেও ডিপোচত পাই যাম মুণ্ডা দোকানৰ ওচৰতে মানে পামগৈ বুলি আহিছোঁ পতাকা সেইখন তাতে ল'মগৈ চাৰিআলি দোকান চব বন্ধ হৈ আছে যে সেইটো কাৰণে আজি তাতে ল'ব লাগিবগৈ আৰু চাইডত যা নামঘৰটো পুৰা ভালেগা গোটেই দি দিছে জানা আমাৰ পানীগাঁও নামঘৰ গৈ থাকোঁ বলক ডাইৰেক্ট ডিপুত লগ পাই আছোগৈ এতিয়া ফাইনেলি ঘৰৰ ওচৰত পাই আছোঁ ঘৰৰ ফ্ৰণ্ট দিয়ে দেই ঘৰৰ ফ্ৰণ্ট দিয়ে এতিয়া ডিপুতে তেল এখন ভৰাই লওঁগৈ ঘৰলৈ যাব লাগিব না আমি তেলটো ভাত চাত খাই ল'লোঁ মেইন কথা গাও ধুলোঁ ভাতটো খাই ল'লোঁ আজি 15 আগষ্ট বুলি এতিয়া ডিপুত তেলটো ভৰাই লোৱা যায় ফুল কৰি দিয়া ফুল আমি ডিপুত পাই গ'লে ফাইনেলি ভাই লগে দিয়ক 150 দিয়ক তেলটো ভৰাই লওঁ ধুনীয়াকৈ আৰু এই মুণ্ডা দোকানত আছে ফ্লেগ আছে তাত আছে আৰু তাতে চাই আহিব হা আছে মই কালি দেখিছোঁ স্কুটি এখন লগাই লওঁ ইয়াতে এনেকুৱাতে লগালে ভাল লাগিব তাতে লগাব লাগিব মাৰি মেলি হৈ গ'ল এইটো পূৰা মাৰি দিয়া ভাই সদায় এইবিলাক বেলেগে তেল ভৰাব নহয় ভাই কিমান ভাল পায় এটা কি হ'ব তোৰ সেইখনত ডিপুপা ধুনীয়াকৈ তেলটো ভৰাই মেলি ভাই লোক ওলাই দিলোঁ আৰু এতিয়া দেই এতিয়া ক'ত যাম আৰু আপোনালোকে চাই থাকিলে গম পাব কি হ'ব আজি সেইকেইটা আহি আছে পাছত বহুত দিনত লগ পাই গ'লে আপোনালোকক মজা লাগিছে নাই সেইটো কমেণ্ট কৰি জনাব তো এই দিনটো বিচাৰি তাৰ অহাৰ পৰা মানে ঘৰৰ পৰা অহাৰ পিছত এতিয়াহে হৈছে গুটি ভাগক হা এইফালে বাবাইকে বেলুন লগোৱা কোনখন মনত লৈছে লৈ লোৱা ফাইনেলি মানে পৰা হৈ গ'ল দেই মাল কোনখন বিশালে কোনখন পচন্দ কৰিছে তলত দিব লাগিব ক'ত দিলে ভালত বান্ধিব লাগিব নহয় ৰছীডাল লাগিব ৰছী লওঁ হৈ যাব ক'ত বান্ধিব লাগিব কোনে আহি আছে
ক'ত বান্ধিলা চাই লওঁ হা তাত হ'ব নে তহঁতে চাই দিব নালাগে যিকোনো এডাল অলপ বান্ধি মেলি আৰু দেখাই আছো ৰ'ব ভাইলোকে কি কৰি আছে জানো গৰমত যোগাৰ হৈ আছে নেকি মাল উৰিব নাই আকৌ হা বাবাজীয়ে কি কৰি আছে নাজানো আৰু দেই ৰাতি হাততে ল'বি নেকি হা আমাৰ এইফালে মাল হৈ গ'ল দেই বাবাই পূৰা চালিয়াকৈ বান্ধন দি আছে একদম জিন্দগী চকা ওলমি গ'লে হেনো এইটো বাবা গাঁঠি নুখুলগে रुको जरा আমাৰ মাল তাগৰা হৈ গ'ল এতিয়া ফ্লেগ बोला धक्का मुक्की नहीं करने মাৰি পচাই মাৰিডাল খুলি দিয়া ৰছীডাল থাকিব দিয়া বেলেগ এডাল ল'ব লাগিব হা অঁ মাৰিয়ে ভাগি থাকিলে মাৰি ভাগি থাকিলে বাবালো বন্দে মাতৰম বন্দে মাতৰম আলিয়াকে ৰিলচ এটা বনাব লাগিব আজি বাইপাছত গৈ ব'লক এই ৰাস্তাটো বহুত বেয়া মানে ইয়াত একদম ব্লগ বনাই নাথাকোঁ আৰু ডাইৰেক্ট একদম আগত গৈ বনাই আছোঁ ধুনীয়া চাই জেগাত আহি পেলাই বাইপাছৰ ওচৰত পাইছিলোঁহে বৰষুণ আহিলে কি হ'ব ধৰ হ'ব বোলে ধৰ খাতৰা বৰষুণ আহি গ'ল দেই চব কপাত হৈ গ'ল হৈ গ'ল বন্দে মাতৰম বন্দে বন্দে মাতৰম বন্দে ড্ৰাইভাৰ চেঞ্জ কৰি ল'লোঁ ড্ৰাইভাৰ চেঞ্জ এতিয়া যাওঁ আৰু এতিয়া মানে অলৰেডি বহুত টাইম হৈ গ'ল মই চলালেহে পামগৈ মানে সেইটো কাৰণে আমি আহি যোৱা বন্দে মাতৰম সোমাব বোলে ধৰি থাকিব লাগিব হাজাৰা চাওক ভাইলক মানুহ চাওক ক'লৈকে মানুহ আছে কেনেকুৱা লাগিলা কিমান দূৰলৈকে মানুহ চাওক বে চব ফালে মানুহ চব মানুহে এইটো মিনটো আহি আছে বাবা বাপৰে যি খাতৰা মানুহ মানে কি ক'ম আৰু পুৰা ভিৰ মানে আজি প্লেচে নাই জেগাও আগত গেটত মানে যাব দিয়া নাই অলপমান হেংগিং ব্ৰিজৰ ফালে যাব দিয়া নাই সেইটো কাৰণে ৰৈ দিছোঁ আৰু ইয়াতে ক'ত কি ক'ম প্লেনিংটো পাতি লওঁ মানুহ যিহে ভিৰ দেখিছোঁ ন মানুহ জেগাই নাই ক'তো যাবলৈ উপায় নাই মানে হালত খাৰা বা গৰমত এতিয়া তাকে কৈ আছোঁ আমাৰ ভাই লোকক আজি হালত কেনেকুৱা হৈ গৈছে হালত খাৰাপ নেকি হালত খাৰাপ পানীয়ে খোজকাঢ়ি হা এই স্কুটি ইয়াত থৈ যাম নদী কিনাৰলৈ যাম ফাইনেলি এতিয়া মানে ডাইৰেক্ট আহি গ'লোঁ ঘৰতে মানে কি হ'ল আপোনালোকে হৈছে কাপোৰটো কি কাৰণে চেঞ্জ হৈ গ'ল কাপোৰটো মানে আহি ধুনীয়াকৈ সলাই দিলোঁ গৰমত ঘামি এটাই আৰু তাত গৈ পেলাই আপোনালোকক মানে এনজয় কৰাটো দেখাব নহ'লে মেইন কথাটো কি কাৰণে আপোনালোকক দেখাই থাকিলে মই এনজয় কৰিম কেতিয়া নে কি সেইটো কাৰণে আপোনালোকক চব দেখাই থাকিবলৈ নহ'লে আৰু ভিডিঅ'টো এইটোৱে আছিলে আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজি ভিডিঅ'টো মানে ইমানতে সমাপ্ত কৰি দিম বুলি ভাবিছোঁ আৰু ধুনীয়াকৈ আৰু ব্লগ মানে পেণ্ডিঙত পৰি আছে আপোনালোকৰ কাৰণে আছে ব্লগ ত' দিম ধুনীয়াকৈ আপোনালোকে চাব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ক'ৰ পৰা চাই ব্লগটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ত' ভাই লওক তেতিয়ালৈকে ভালকৈ থাকিবা জয় অসম ভাই লওক